চেনেলত স্বাগতম জনালো। আজি মই আকৌ এটা নতুন ভিডিঅ' লৈ আহিছো। 2021 চনৰ ভোটাৰ লিষ্ট কেনেকৈ ডাউনলোড কৰিবা তাৰে প্ৰচেছ মই ষ্টেপ বাই ষ্টেপ দেখাই যাম। ভিডিঅ'টো একেলগে চাই থাকক স্কিপ নকৰাকৈ। আৰু ভিডিঅ'ৰ ডেসক্ৰিপচন বক্সত মই লিংকটো দি দিম, তাৰ পৰা ক্লিক কৰি কিনে ডাউনলোড কৰিব ভোটাৰ লিষ্টটো ডাউনলোড কৰিব পাৰিব। সো বেছি দেৰি নকৰি বলক ভিডিঅ'টো আৰম্ভ কৰো। ফাৰ্ষ্টত গুগলত গৈ কিনে সাৰ্চ কৰিব npsp.in বুলি সাৰ্চ কৰিব। নেটটো অলপ শ্ল' হৈ আছে। লোডিং হৈ আছে। এনেধৰণৰ এটা পেজ খুলি যাব, অলপ তলফালে আহিব, য'ত লিখা আছে ডাউনলোড ইলেক্টৰেল ৰোল PDF, তাত ক্লিক কৰিব। তাৰপিছত সিলেক্ট কৰিব ষ্টেট, তাৰপিছত গোত ক্লিক কৰি দিব। এনেধৰণৰ এটা পেজ খুলি যাব। তাৰপিছত সিলেক্ট কৰিব লাগিব ডিস্ট্ৰিক্ট, নিজৰ ডিস্ট্ৰিক্টটো সিলেক্ট কৰি দিব। তাৰপিছত সিলেক্ট কৰিব LSC, কিমান নম্বৰ LSC হয় মই সিলেক্ট কৰি দিলো। তাৰপিছত সিলেক্ট কৰিব লাগিব পুলিং ষ্টেচন কিমান হয়, মই সিলেক্ট কৰিছো মোৰটো লেখক 126 মই সিলেক্ট কৰি দি আছো। এইটো 126। তাৰপিছত ইয়াত প্লাস কৰিব লাগিব 41 + 2 ইয়াত ইজ ইকুৱেল প্লাস কৰি কেনে 41 + 2 43 হ'ব। 43 বহাই দিব। তাৰপিছত ভিউ ৰুলত ক্লিক কৰি দিব। ডাউনলোড হৈ আছে। ডাউনলোড হৈ আছে। ডাউনলোড হৈ গ'ল। এতিয়া ওপেন কৰি দেখাই দি আছো। ডাউনলোড হৈ গ'ল। এনেধৰণে ঘৰতে বহি মোবাইলতে ভোটাৰ লিষ্ট চাব পাৰিব। সো ভিডিঅ'টো চাই কেনে লাগিছে কমেন্ট কৰি জনাব, শ্বেয়াৰ কৰিব, লগতে সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ। আজিলৈ ইমানে, নেক্সট ভিডিঅ'ত লগ পাম।